আজি মই দেখাইছোঁ আপোনালোকক কলৰ বাকলি দেই। আৰু এই কলৰ বাকলিবিলাক মই কিহত ব্যৱহাৰ কৰোঁ তাক আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকিব। আৰু এইবিলাক মই এদিন তিয়াই থওঁ। মই এতিয়া আজি এদিন নহয় 3 দিন হৈ গ'ল। আপোনালোকে এক ৰাতি তিয়াই থৈও কৰিব পাৰে। কেঁচা হয় দেই এইখিনি, আৰু শুকান হ'লেও বেলেগ। আৰু এতিয়া ইয়াৰ মই গোটেইখিনি ভালধৰণে এনেকৈ চাকি ল'ম। আপোনালোকে পাৰে এই কলৰ বাকলিখিনি মই পানীত 1 মগ যদি মই কলৰ এই পানীটো দিছোঁ, ৰস দিছোঁ, আৰু তাৰ লগত মই 2 মগ পানী মিক্স কৰিছোঁ। আৰু আপোনাৰ এইখিনি যিহেতু অৰ্গেনিক হয়, ইয়াত আপোনাৰ মাইক্ৰ' নিউট্ৰিশ্যন থাকে। ইয়াত আপোনাৰ এই ফুলবিলাক ফুলাত খুব ধুনীয়াকৈ সহায় কৰে। আপোনালোকে ইয়াত খালি পানীটো যেতিয়া জেক থাকে তেতিয়া নিদিব। যোনদিনা পানীটো নাথাকে, পানী দিবলগীয়া হয়, তেতিয়া আপোনালোকে এই কলৰ এই বাকলিৰ পানীটো দিব। আৰু খুব দেখিব খুব সোনকালে ফুলিছে। আৰু ইয়াত আপোনাৰ যিহেতু আপোনালোকে জানেই কলৰ বাকলিত কি থাকে, আপোনাৰ কেলছিয়াম, পটেছিয়াম আদি ভৰপূৰ পৰিমাণে থাকে। আৰু এই ফুলাত খুব সহায় কৰে কলি অহাত। আৰু আপোনাৰ খুব সুন্দৰকৈ ইয়াত ফুলিব। আৰু আপোনালোকে ইয়াত 15 দিনৰ মূৰে মূৰে দিব পাৰে দেই। আৰু মই মাজে মাজে এইবিলাক দি থাকোঁ আৰু কলি আহিবৰ কাৰণে। আৰু আপোনালোকেও এনেকৈ দিব পাৰে। এইবিলাক দেখাই আছোঁ আপোনালোকক। মই প্ৰত্যেক জোপাতে আজি দি দিম। তাৰপিছত আকৌ মাজে মাজে মই ফাংগিচাইডো স্প্ৰে' কৰোঁ, পানী মিক্স কৰি দিওঁ। আপোনালোকক দেখুওৱা হৈছে। এবাৰ 15 দিনত যদি মই যিকোনো আপোনাৰ অৰ্গেনিক হওক কিবা দিওঁ, মই নেক্সট টাইমত মই কিন্তু ফাংগিচাইড আকৌ দিওঁ দেই। মাজত বৰষুণ তিতি থাকিলেও আপোনালোকে ফাংগিচাইডটো কেনেকৈ দিব লাগে তাকে কৈছোঁ। আৰু ফাংগিচাইড যদি কেতিয়াবা নাথাকে, তেতিয়াহ'লে আপোনালোকে কি দিব তাৰ নেক্সট ভিডিঅ'ত মই জনাই আছোঁ। আৰু যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, আৰু ফ'ল' কৰা নাই যদি ফ'ল' কৰি দিব। আজিলৈ ইমানেই। থেংক ইউ। লগতে আপোনালোকক আকৌ দেখাই দিছোঁ মোৰ এদিনবিলাক।